চলি আছে সেউকি মনৰ কামনাৰ হেতু সেউকীসকলে আমাক ভাগৱতৰ বিষয়ে দুআষাৰমান আগবঢ়াবলৈ কৈছে। ব্যাখ্যা বুলি আপোনালোকে নকৰিব, যিহেতু ব্যাখ্যা কৰিব পৰা শক্তিটো আমাৰ নাই। ভাগৱত ব্যাখ্যা মহাভোগগুৰু প্ৰভুজনাইহে ব্যাখ্যা ভাগৱত ব্যাখ্যা কৰিছিল, কিন্তু ব্যাখ্যা কৰিব পৰা শক্তি আমাৰ নাই। সেইটো আপোনালোকৰ সমস্ত আমি দুয়োটি কথা আলোচনা কৰি সকলোৰে নীৰৱতা অৱলম্বন কৰি যাতে কথাখিনি আমি সকলোৱে জ্ঞাত হয়, দুই এষাৰ কথা আমি আগবঢ়াম। খুব কথা বতৰা বতৰা নাপাতি কমকৈ কথা পাতি যাতে আমাকো সহায় কৰে, আপোনাৰ হ'বও উপকৃত হয়, তাই আমি দুখামান কথা আগবঢ়াইছোঁ। কৃষ্ণ প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপন্ন তুমি প্ৰিয়তম পৰম দেৱকা জানিয়া তুমি প্ৰিয়তম পৰম দেৱকা জানিয়া শ্ৰীমন্ত শংকৰ হৰি ভকত জানে নকল্পত কাহান্ত বিনাই আমার পরম গুরু কাহান্ত বিনাই আমার পরম গুরু। জয় গুরু শংকৰ মহাপুৰুষ গুৰুজন বস্তুৱে আজিৰ পৰা 600 বছৰ আগতেই কীৰ্তন দশম ঘোষাৰত্নাৱলী এই 4 শাস্ত্ৰ আমাক দি গৈছে। আজিও আমি সেই ভাগৱতৰ ওচৰলৈ যোৱা নাই, সেই কীৰ্তনৰ ওচৰলৈ যোৱা নাই, ঘোষা ভাগৰ ওচৰলৈ আমি যোৱা নাই, ৰত্নাৱলী ভাগৰ ওচৰলৈ আমি যোৱা নাই। যিহেতু জীৱৰ কৰণ হেতু নাৰায়ণ প্ৰচাৰিলা নিজৰ যশ ধৰ্ম বিপৰীত। জীৱ তৰিবৰ কাৰণে মহাপুৰুষ গুৰুজনাই বহুত দিনৰ আগতেই আমাক কীৰ্তন দশম ঘোষাৰত্নাৱলী আমাৰ মাজলৈ এৰি থৈ গৈছে। কিন্তু আমি কীৰ্তন দশম ঘোষাৰত্নাৱলী সকামত লগাই থৈ দিছোঁ। গতিকে যদি আমি কীৰ্তন ভাগ যদি নামত লগাই থৈ দিছোঁ, নাম গোৱা মৰা সকামত যদি কীৰ্তন ভাগ যদি লগাই থৈছোঁ, আমাৰ মহাপুৰুষে দি থৈ যোৱা সেই তাহানি দিনতে সেইভাগে আমাক কামত নিদিব। চতুৰ্বিংশতি অৱতাৰ প্ৰথমতে
ভগৱন্ত বস্তুৱে 24টা তত্ত্বই আমাৰ এই দেহটো গঠন কৰি গৈছে। চতুৰ্বিংশতি অৱতাৰ, চতু মানে 4, বিংশতি মানে 20, 24টা তত্ত্ব, 24টা তত্ত্ব নিহিত এটি দেহ। এই দেহটো 24টা তত্ত্বই গঠিত। আৰু এই দেহটো প্ৰথম আমি ক'ত অৰ্পণা কৰিব লাগিব বুলি কৈছে? ভৈলাহা পৰশুৰাম নামে অৱতাৰ, প্ৰদক্ষিণ কৰি ভূমি তিনি হাত বাৰ। ভগৱন্তৰ চৰণত এই দেহটো প্ৰথমতেই ভগৱন্তৰ চৰণত 3 বাৰকৈ প্ৰদক্ষিণ কৰিবলৈ কৈছে। 3 বাৰ, বাৰ মানে 7 বাৰৰ কথা কৈছে। 3 বাৰ, 7টা বাৰৰ বাদে আমি এটিও বাৰ সৃষ্টি কৰি ল'ব পৰা নাই। কাহানিখন সৃষ্টি কৰি থৈ যোৱাই সেই 7 বাৰ। 3 বাৰকৈ আমাক ঈশ্বৰক প্ৰদক্ষিণ কৰিবলৈ কৈছে। গতিকে প্ৰদক্ষিণ কৰাৰ আগতেই ঈশ্বৰক জানিবলৈ হ'লে আমি প্ৰথম কি কৰিব লাগিব? ঈশ্বৰমুখীয়া হ'ব লাগিব। ভগৱন্তৰ লগত প্ৰথম পৰিচয় হ'ব লাগিব। কেনেকৈ পৰিচয় হ'ব? আমি শৰণৰ যোগেদি। শৰণ যদি আমি লোৱা নাই, ভগৱন্তক চিনি নাপাম। ঈশ্বৰ চিনাকি প্ৰথম হ'ল আমাৰ শৰণ। যদি আমি শৰণ গ্ৰহণ কৰা নাই, তেতিয়া ভগৱন্তৰ সান্নিধ্য আমি লাভ কৰিবলৈ নাপাম। শৰণ বুলি কৈছো এইটোতেই ভগৱন্তক জানিবৰ কাৰণে। কি শৰণ ল'ব লাগিব? নিজে আমি জানিব লাগিব। এক অনন্য শৰণ, এক ঈশ্বৰ ভগৱন্তক শৰণ ল'বলৈ হ'লে এক ঈশ্বৰবাদী হ'ব লাগিব। গতিকে ভগৱন্তক জানিবৰ কাৰণে প্ৰথম আমি শৰণ ভাগ গ্ৰহণ কৰিব লাগিব। যদি এতিয়ালৈকে আমি শৰণ গ্ৰহণ কৰা নাই, তেতিয়া তাৰ এটা কাহিনী আছে। চান্দালনীয়ে এটা গৰুৰ মূৰৰ খোলাত গো মাংস আৰু খুৰাৰ সৈতে ৰন্ধন কৰি আছিল। সেই সময়তে ওপৰৰ ৰথৰ ওপৰেদি ইন্দ্ৰ দেৱতা গৈ আছিল। ইন্দ্ৰ দেৱতা গৈ থাকোঁতে চান্দালনীয়ে কৈছে, ৰ'বা, তুমি নাযাবা, মই ব্ৰহ্ম ৰন্ধন কৰি আছো। গতিকে মোৰ যদি এই ব্ৰহ্ম অন্নত যদি তোমাৰ চাহটো পৰে, মোৰ এই দ্ৰব্যখিনি অপবিত্ৰ হৈ যাব। যদি অপবিত্ৰ হৈ যায়, মই আজি লঘোণত থাকিব লাগিব। তেতিয়া ইন্দ্ৰই ৰথ নমাই আহি চান্দালনীক সুধিছে, কিয় তুমি মোক তেনেকৈ ক'লা? তুমি অশৰণীয়াৰ কাৰণে তোমাক ক'বলগীয়া হ'ল, মোৰ যদি এই শুদ্ধ দ্ৰব্য, শুদ্ধ ব্ৰহ্ম বস্তুত যদি তোমাৰ চাহটো পৰে, মোৰ শুদ্ধ ব্ৰহ্ম অন্ন অপবিত্ৰ হৈ যাব। গতিকে শৰণ গ্ৰহণ যদি আমি কৰা নাই, শৰণ যদি আমি
ভগৱন্তৰ আশ্ৰয় গ্ৰহণ কৰিবৰ কাৰণে শৰণ যদি লোৱা নাই গতিকে আমি শৰণ ল'ব লাগিব যদি শৰণ নলওঁ অপবিত্ৰ হ'ব যি ভগৱন্তক আমি এডালি ধূপ লগাইছোঁ এগছি বন্তি জ্বলাইছোঁ এটি গোৱাপাত আগবঢ়াইছোঁ এভাগি ভগৱন্তৰ চৰণত বুলি এভাগি সেৱা ধৰিছোঁ ভগৱন্তই অহৰণীয়াজনৰ সেৱা কেতিয়াও গ্ৰহণ নকৰে সেইকাৰণে আমি 12 বছৰ বয়সতে আমি আমাৰ সন্তানবিলাকক শৰণটো গ্ৰহণ কৰাব পাৰিব লাগে তেতিয়াহে শৰণৰ কামত আহিব যিহেতু বিভিন্ন উপমা আছে এটা মাটিৰ কেঁচা টেকেলি তাত যদি কেনেবাকৈ পানী ভৰাই থওঁ কেতিয়াও পানী তাত ৰৈ নাথাকে ইমান অপবিত্ৰ শৰণ যদি আমি নলওঁ গতিকে শৰণৰ কথা আমাৰ অলপ আগতেই দুলুই জনাত ওলাই গৈছে গতিকে শৰণ ল'ব লাগিব শৰণ হ'লেহে আমি ভগৱন্তক জানিব পাৰিম গৃহস্থৰ পঞ্চযজ্ঞ কথা কৈছে পঞ্চযজ্ঞ কি যজ্ঞ কৰিলে আমি উপকৃত হ'ব পাৰোঁ ভগৱন্ত প্ৰাপ্তি হ'ব পাৰোঁ পঞ্চযজ্ঞ মানে দেৱযজ্ঞ পিতৃযজ্ঞ মাতৃ যজ্ঞ ভূতযজ্ঞ নিযজ্ঞ এই 4 যজ্ঞ 5 যজ্ঞ কথা আমাক ভাগৱতে কৈছে প্ৰথম যজ্ঞ দেৱযজ্ঞ ভগৱন্ত কৃষ্ণক আমি প্ৰথমে ৰাতিপুৱা শুই উঠি এই দেহটো অৰ্পণা কৰিব লাগিব সেইটোকে দেৱযজ্ঞ বুলি কৈছে পিতৃযজ্ঞ মাতৃযজ্ঞ যাৰ পিতৃ মাতৃ আছে সেই পিতৃ মাতৃক আমি সেৱা শুশ্ৰূষা কৰিব লাগিব সেই পিতৃ মাতৃ যজ্ঞলৈ পৰিণত হ'ব ভূত যজ্ঞ ভূত মানে পঞ্চভূত আমাৰ এই দেহটোক বুজাইছে পঞ্চভূতি দেহটোতে অনন্ত কোটি ব্ৰহ্মাণ্ড ভগৱন্ত বস্তু আছে আত্মা ঈশ্বৰত ভগৱন্ত আছে গতিকে যি আমি দ্ৰব্য ভগৱন্তক অৰ্পণা যি দ্ৰব্য গ্ৰহণ কৰোঁ সেই দ্ৰব্য ঈশ্বৰক অৰ্পণা কৰিহে আমি গ্ৰহণ কৰিব লাগে অন্নমুঠি যেতিয়া আমি ল'ম ভগৱন্তক প্ৰথম অৰ্পণা হৈ ল'ব লাগিব যদি অৰ্পণা কৰি আমি নাখাওঁ তেতিয়া ভগৱন্তই সেই অন্ন গ্ৰহণ নকৰে গতিকে আমি ভগৱন্তক যি দ্ৰব্য অৰ্পণা হয় সেই দ্ৰব্য প্ৰথম আমি ঈশ্বৰক অৰ্পিত কৰি খাব লাগিব যিকোনো কৰ্ম আমি কৰিবলৈ যাওঁতে ঈশ্বৰ অৰ্পণা হ'ব লাগিব কৰ্ম অকৰ্ম বিকৰ্ম তিনি ভাগে বিভক্ত হৈছে যি ভগৱন্তক অৰ্পণা কৰা হৈছে সেয়া হ'ল কৰ্ম যি ভগৱন্তক অৰ্পণা নকৰাকৈ আমি যিখিনি কৰ্ম কৰি ফুৰিছোঁ সেইখিনি অকৰ্ম গতিকে সকলোৱে আমি ভগৱন্তক প্ৰতিটো কথাই প্ৰতিটো কৰ্মই প্ৰতিটো কামেই আমি ঈশ্বৰক অৰ্পণা হ'ব লাগিব যেনেকৈ হাল বাইছে হাল বাওঁতে যদি আমি ঈশ্বৰৰ নাম গাব পাৰোঁ নহয় কোৰ মাৰিছোঁ আমি গাখনে বাঁহটো কাটিছোঁ ভগৱন্তক কৃষ্ণ বুলি আমি ক'ব পৰা যায় যদি ভগৱন্তক অৰ্পণা নহয় তেতিয়া আমি দুখ পাব পাৰোঁ গতিকে প্ৰতিটো কামেই কৰ্মত আমি ভগৱন্তৰ নাম উচ্চাৰণ হ'ব লাগিব গতিকে সেইটোকে আমাৰ ভূতযজ্ঞ বুলি কোৱা হৈছে যি ঈশ্বৰক অৰ্পণা কৰি দ্ৰব্য গ্ৰহণ কৰা যায় সেই দ্ৰব্য ভগৱন্তৰ গ্ৰহণযোগ্য হয় তাৰপিছতে নিযজ্ঞ আমাৰ গৃহলৈ অতিথি আহে আলহী অতিথি আহে সেই আলহী অতিথিসকলক আমি সা শুশ্ৰূষা কৰি ভালদৰে সেৱা সৎকাৰ কৰি
আমি তেখেতলোকক অতিথি শুশ্ৰূষা কৰিব লাগে। এজন অতিথি সদায় আহে। যদি আমি ভাবি লওঁ যে এখেত সদায় আহে, কিমাননো চাহ জলপান খুৱাম আৰু, যদি সেইভাগে ভাবে আমাৰ অপৰাধ হ'ব। গতিকে অতিথি বুলি ক'বলৈ যাওঁতে অতিথি হ'ল ঈশ্বৰ, অভ্যাগতজনক আমি ভাল ধৰণে ঈশ্বৰ নিচিনা দেখি ভজিব লাগিব, সেৱা জনাব লাগিব। তেতিয়া আমাৰ ভগৱন্তত ভক্তি হ'ব। শুদ্ধ দ্ৰব্য, ৰাজসিক, তামসিক আৰু সাত্বিক আহাৰৰ কথা আমি ক'বলৈ গৈছোঁ। কি খাদ্য খালে আমাৰ এই দেহটো সাত্বিকতা হয়? কি খাদ্য খালে এই দেহটো আখৰিক স্বভাৱৰ হয়? কি খাদ্য খালে এই দেহটো তামসিক অৱস্থা হয়? এই বিষয়ে আমাক ভাগৱতত তন্যকৈ বুজাই দিছে। যদি আমি ৰাজসিক আহাৰ খাওঁ, গতিকে আমাৰ স্বভাৱবিলাক আখৰিক স্বভাৱৰ হ'ব। খং ৰাগ আমাৰ বেছি হ'ব। মানুহ জ্ঞান কৰিবলৈ মন নাযাব। যদি সদায় আমি গৃহখনত যদি মাছ মাংস যদি খাই থাকোঁ, আমাৰ নিশ্চয় দেহটো সাত্বিকতা নহ'ব, আখৰিক স্বভাৱৰ হ'ব। গতিকে খাদ্যৰ কথা ক'বলৈ যাওঁতে আপোনাৰভাৱে দুখ নাপাব, যিহেতু ভগৱন্ত কৃষ্ণই গীতাটো কৈছে, মোক মাৰে মোৰটো দুষ্ট, মহুৰ সেৱাত পূৰ্ণ দেৱ হ'ব তুষ্ট। গতিকে ভগৱন্তই কৈছে, মই সমস্ত জীৱতে আছো, সমস্ত জীৱকে তোমালোকে ঈশ্বৰ দেখিবা। হেন জানি অসুৰ ভাৱ সমস্ত প্ৰাণীক পূজা বিষ্ণু বুদ্ধি কৰি। সমস্ত জীৱতে ভগৱন্ত বস্তু বিৰাজমান হৈ আছে। যত জীৱ জংগম কীট পতংগম অগণক জগতে কায়া। উকল বোলে মানুহৰ দেহতে ভগৱান আছে। সেই হাঁহটো, ছাগলীটো, পাৰটো, কুকুৰাটো গাটো ঈশ্বৰ আছে। আমি যিজন ভগৱন্তক ভাল পাওঁ, সেই ভগৱন্তজন আমাৰ ঘৰত পোহা হাঁহ, ছাগলী, পাৰটোতে সোমাই আছে। তাকে যদি আমি কাটি খাই পেলাওঁ, ভগৱানকে কাটি খাই পেলোৱা হ'ব। গতিকে ভগৱানক কাটি খাই পেলালে আমাৰ স্বভাৱটো কেনেকুৱা হ'ব? আপোনালোকে জানে, আমাৰ স্বভাৱটো আখৰিক স্বভাৱৰ হ'ব। যদি সেইধৰণে আমি আখৰিক স্বভাৱটো লৈ পেলাই যদি আমি জীৱটো কৰিবৰ কাৰণে যদি লাগি থাকোঁ, জীৱ কেতিয়াও তৰণ নহ'ব। কাৰণ 84 লক্ষ 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 কোটি যোনিত জন্মগ্ৰহণ কৰি কৰি আহি আমি মনুষ্য জন্ম পালোঁ। দুৰ্লভ মনুষ্য জন্ম নগৰা বিফল, চিন্তামনে মাধৱৰ চৰণ কমল। ক'ত মনটো আমাক নিমজ্জিত কৰিবলৈ কৈছে? মাধৱৰ ভগৱন্তৰ চৰণ। তুমি যিটো জন্ম ল'লা, এইটো দুৰ্লভ জন্ম, পাবলৈ নাইকিয়া এটা জন্ম। সেইকাৰণে আমি কি পালো? জন্ম, মনুষ্য জন্ম পালো। দুৰ্লভ জন্ম পাবলৈ নাই। যদি মনুষ্য জন্ম দুৰ্লভ হয়, কত কোটি কোটি যোনিত জন্ম গ্ৰহণ কৰি কৰি আহি মনুষ্য জন্ম পাই যদি আমি ভগৱন্তক নভজো,
ঈশ্বৰ মই যদি নেদেখো সকলোকে, গতিকে আমি জন্ম লোৱা সাৰ্থক নহ'ব। যদি আমি ভগৱন্তৰ আমি জীৱনটো তৰণৰ কাৰণে পৃথিৱীত জন্ম গ্ৰহণ কৰিছিলোঁ, আমি যিটো জীৱলৈ জীয়াই আছো পৰমাত্মা জীৱটো ভগৱন্তক লীন হোৱাৰ কাৰণে আমি ভগৱন্তক ভজিব লাগিব। ভাৱ কভাই ভজ ভগৱন্ত ভক্তি ভাৱে, ভগৱন্তক নভজিয়া যায় জমঠাৰে, ভগৱন্তক ভজিয়া পৰম গতি পাৱে। ভাৱ কভাই ভজ ভগৱন্ত ভক্তি ভাৱে, ভগৱন্তক যদি নভজো, য'ত জন্ম গ্ৰহণ কৰিছিলো, নৰকত জন্ম গ্ৰহণ কৰিছিলো প্ৰথমতে, আকৌ গৈ সেই নৰকতে আমি আকৌ জন্ম গ্ৰহণ কৰিব লাগিব। যদি এই জীৱনত মনুষ্য জন্ম পাই যদি ভগৱন্তক যদি নভজো, সৎ কৰ্ম যদি নকৰো, সৎ খাদ্য যদি আমি নাখাওঁ, আখুৰি খাদ্য খাই যদি গোটেই জীৱনটো পঠিয়াই দিব পাৰো, তেতিয়া গৈ আমি আকৌ গৈ এই মনুষ্য জন্মটো নৰকত জন্ম গ্ৰহণ কৰিব লাগিব। আমি সেইটো জন্ম লৈ আহিলো। কীট পতংগ পশু পক্ষী যিমান জীৱ আছে এই ব্ৰহ্মাণ্ডত সকলো জীৱতে আমি জন্ম গ্ৰহণ কৰি 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 আহি এই মনুষ্য জন্মটো পাইছো। সেইকাৰণে কীৰ্তনে কৈছে, ভাগৱতে কৈছে, গীতাই কৈছে, ঘোষাই কৈছে, ভাগৱতে কৈছে, মনুষ্য জন্ম দুৰ্লভ মনুষ্য জন্ম নকৰা বিফল, চিন্তামন মাধৱৰ চৰণ কমল, হৰিষে হবাৰু আত্মা বান্ধৱ ঈশ্বৰ, মায়াময় ইটো পুত্ৰ ভাজ্যা কলবৰ। আমি য'ত লাগি আছো তাৰ পৰা আমাৰ কোনো লাভ নহব। মায়াময় পুত্ৰ ভাগ্যবিলাক আমাৰ মায়াময়, মায়া, তাত মায়া আছে। এই মায়াবিলাক নাশ কৰিবৰ কাৰণে আমি ভগৱন্তক ভজিব লাগিব। ভজিবলৈ যোৱাৰ আগতে কেইটামান কথা আমি জানি ল'ব লাগিব। আমাৰ আখৰি স্বভাৱবিলাক আমি নাইকিয়া কৰি ল'ব লাগিব। ভগৱন্তক দেহটো অৰ্পণা হ'বৰ কাৰণে আমি প্ৰথমতে শৰণ গ্ৰহণ কৰিব লাগিব। আমি এতিয়া এটি ল'ৰাই ঘৰখনত বিয়া বাৰু পাতিলে, পতাৰ পিছত ভকতক চাহ অকণমান দিবৰ কাৰণে ভকত কেইজনমান নিমন্ত্ৰণ জনাই কি বুলি কৈছে, আমাৰ ল'ৰাটোৱে ছোৱালীজনী আনিলে, গতিকে ভকত ভগৱন্তসকলক চাহ এটুপি দিবৰ কাৰণে আজি ভকত কেইজনমান গোটাইছে চাহ দিবৰ কাৰণে। চাহ খোৱা হয়। তাৰপিছত আমাৰ দেউতা আৰু মা তেখেতলোক বৃদ্ধ হৈ আহিল, যে আমি আৰু বৃদ্ধ হৈ আহিলো, তহঁতি ভাতমুঠি বনোৱা ব্যৱস্থা এটা কৰ। ওচৰৰে ভকত কেইজনমান মাতি আনি ক'লে যে আজিৰ পৰা তুমি ৰন্ধনশালত সোমাব লাগিব। সেইটো ভকতক আনি ৰন্ধন কৰিলে, কৰাৰ পিছত ভকতক সেৱা ভাগ কৰি ৰন্ধন খাবলৈ দিলে। সেয়া হ'ল ভাত বনোৱা ভজন। আমি যদি যেতিয়ালৈকে গুৰু সান্নিধ্য লাভ কৰিব নোৱাৰো, গুৰুৰ ওচৰত যদি আমি শৰণ গ্ৰহণ নকৰো, তেতিয়ালৈকে আমাৰ শৰণে কাম নিদিব। সেই শৰণে কাম নিদিব। বিশ্বাসটো মেইন আচল ডাঙৰ কথা। বিশ্বাসে ৰক্ষা, বিশ্বাস নকৰিলে নামে নকৰে ৰক্ষা। এদিন কৰিলো আৰু সেৱা কৰিবলৈ আমাৰ সময় নাই। আমাৰ বিশ্বাসটো ক'ৰ পৰা আহিব? বিশ্বাসে ৰক্ষা, বিশ্বাস নকৰিলে নামে নকৰে ৰক্ষা। যদি ভগৱন্তক আমি বিশ্বাস নকৰো,
ঈশ্বৰ বিশ্বাস যদি নহয়, ভকতক যদি বিশ্বাস নহয়, পিতৃ মাতৃক যদি বিশ্বাস নহয়, সতী সন্তানৰ লগত যদি বিশ্বাস নহয়, আমি ঈশ্বৰ ভগৱন্তক বিশ্বাস হিচাপে কৰা হ'ব। গতিকে আমি যেতিয়া মাতৃ গৰ্ভত 10 মাহ 10 দিন যেতিয়া আছিলোঁ, তাতে ভগৱন্তক ভজিছিলোঁ, হে প্ৰভু ভগৱন্ত, এই নৰক এই ভৱসাগৰৰ পৰা মোক উদ্ধাৰ কৰা। মই যেতিয়া এই ভৱসাগৰৰ পৰা মই যেতিয়া উদ্ধাৰ হ'ম, তেতিয়া গৈ তোমাক মই এক অনন্য হৰ হৈ তোমাক চৰণত ভজিম বুলি। কিন্তু পৃথিৱীত যেতিয়া আহিলোঁ, অহাৰ পিছতে আমি ভগৱন্তক পাহৰি গলোঁ। গতিকে ঈশ্বৰ অবিশ্বাসী আমাৰ কৰিলোঁ। গতিকে সেইবাৰ সমস্ত কথা বতৰা বেছি হৈছে, কিছুমান গুৰুত্বপূৰ্ণ কথাও শুনাই গৈছে। গতিকে খুব কম কথা পাতিব লাগে, আলোচনাৰ মাজত আমি সোমাই যাব লাগে।